আজি হৈছে ওমেন ডে মানে নাৰী দিৱস। এই নাৰী দিৱসৰ দিনাখনেই সকলো নাৰীলৈ মোৰ ফালৰ পৰা শতকোটি প্ৰণাম জনাইছোঁ আৰু সকলো নাৰী যাতে সুস্থ থাকে, সবল থাকে। এই নাৰী দিৱসৰ দিনাখনেই জানো আমি নাৰীক সন্মান কৰিলে হ'ব। পূৰ্বৰ পৰা দেখি আহিছোঁ প্ৰতিগৰাকী নাৰীয়ে কিমান নিৰ্যাতিতা হৈ আছে আৰু বৰ্তমানলৈকে হৈ আছে। গতিকে তেওঁলোককো কৈছোঁ যাতে নাৰীক সন্মান কৰে আৰু নিজৰ মাতৃৰ দৰে জ্ঞান কৰে। আজিকালি নাৰীসকল বহুত এক্টিভ, কাৰণ তেওঁলোকে এখন ছ'চিয়েল মিডিয়া পাইছে। সেই ছ'চিয়েল মিডিয়াখনক নিজকে প্ৰকাশ কৰিবলৈ সুবিধা পাইছে। কিন্তু ছ'চিয়েল মিডিয়াখনত হয়তো ভাল বেয়া বহুতো দিশ থাকে আৰু এই নাৰীসকলক কৈছোঁ যাতে নাৰীসকলে এই ভাল দিশটো আঁকোৱালি লৈ আগবাঢ়ি যাব পাৰে। কাৰণ কিছুমান নাৰী দেখোঁ, সৰু ছোৱালী হওক, ডাঙৰ হওক, বোৱাৰী হওক, নিজকে উলংঘ কৰি বিভিন্ন ধৰণৰ ভাও দি যায় এই ছ'চিয়েল মিডিয়াখনত। এই নাৰীসকলক অনুৰোধ কৰিছোঁ সেই নগ্নতা যাতে নিজকে উদঙাই নিদিয়ে, সেই নগ্নতা আঁকোৱালি যাতে নলয়, কাৰণ নাৰীৰ নিজস্বতাটো হেৰাই যায়। নাৰী সদায় এটা আবুৰ মাজত থাকিব লাগে। আবুৰতা মানে কি? নিজৰ সংযম, মানে এইটো নহয় যে নাৰী হ'লোঁ বুলিয়ে নিজৰ সৰ্বস্ব উলিয়াই মানে নিজক প্ৰকাশ কৰিম, সেই বুলি নহয়। মানুহৰ নিজৰ কিছুমান জ্ঞান থাকে, সেই জ্ঞানখিনি নিজৰ বাহিৰলৈ উলিয়াই দিব লাগে। তেতিয়াহে নাৰীগৰাকী মানে সফল হ'ব পাৰে। ভাল লাগে যেতিয়া নাৰী এগৰাকীয়ে নিজকে সৃষ্টি কৰে, কিবা সৃষ্টিশীল কামত ব্যস্ত হৈ থাকে, তেতিয়া সঁচাই বহুত ভাল লাগে। তেনেদৰে নিজকে সৃষ্টিশীল কামত ব্যস্ত ৰাখিব লাগে। গতিকে ছ'চিয়েল মিডিয়াৰ সেই বেয়া দিশটো, যাতে নগ্নতাৰ দিশটো আঁকোৱালি নলয়। কেইটামান টকাৰ কাৰণে নিজকে নগ্ন কৰিব নালাগে, কাৰণ আৰু বহুত দিশ আছে। ছ'চিয়েল মিডিয়াতে নিজৰ কিছুমান প্ৰতিভা প্ৰকাশ কৰিলেও সেই মানে উপাৰ্জন কৰিবলৈ যদি আগবাঢ়ি আহিছে তেনেহ'লে সেই দিশটো দেখুৱালেও বহুতো ইনকাম কৰিব পাৰিব। গতিকে নাৰী যাতে এগৰাকী মানে কৰ্মশীল নাৰী, সৃষ্টিশীল নাৰী হৈ দেখুৱাব লাগে নিজকে। গতিকে আগৰ মানে ধৰি লওক যেতিয়া মোবাইল নাছিল, তেতিয়া কিছুমান নাৰী কি কৰে, কেইগৰাকীমান নাৰীয়ে লগ হৈ মানে পৰচৰ্চা কৰে, বিয়নী মেল পাতে। সেই যুগটো সেই দিশটো আজিকালি দেখা পোৱা নাযায়, কাৰণ নাৰীবিলাক ব্যস্ত হৈ থাকে এটা মোবাইলত। কাৰণ তেওঁলোকে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিভা দেখুৱাই থাকে, ভাল লাগে। যিবোৰ প্ৰতিভা সৃষ্টিশীল হয় সেইবোৰ ভাল লাগে। গতিকে এনেধৰণৰ সৃষ্টিশীল প্ৰতিভাবোৰ দেখুৱাই যাতে আগবাঢ়ি যায় নাৰীসকল আৰু নিজকে তেওঁলোকে প্ৰতিষ্ঠা কৰিব বিচাৰে। প্ৰতিজনী নাৰীয়ে আজিকালি বিচাৰে নিজে প্ৰতিষ্ঠা হোৱাটো। গতিকে ভাল লাগিছে। ছ'চিয়েল মিডিয়াত এক্টিভ থাকক, কিন্তু সুস্থভাৱে থাকক, নিজকে সংযমী কৰি ৰাখক, আবুৰ মাজত ৰাখক, ভাল লাগিব। আজি নাৰী দিৱসৰ দিনাখনত সকলো নাৰীলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল, আৰু সকলো সুস্থ থাকক, সবল থাকক। আকৌ লগ পাম, বাই।